Aprangsi nilihin pen Karbi Anglong rado ana pansitami adap kami kardom nang pajiriklo kardom. Pini Adap Abirta long pen nili sa milupi karong hangpi. Aprangsi birta happy. Anti-drugs awareness program for student aja mekideng pon. Amri lapendor amla konsidensi along bembo bayar sumate cek kenamatum angbong kenamador kacetonte ajok kether kehap kedokok aputhak pherang kiamai kepham. Langka Longkisri Nursing Home along Hur Chudut. Non birtang ton pen arjupon eksinem. Anti-drugs awareness program for student aja mekideng pon. Pai ni pai krener kep arni clear the welfare society di full pen state anti-drugs prohibition council assam chiraprin ben. School also marja simet indeng ner kep sir kep lapen indeng kep atumaphan raki kichopen kapachiri toya phuthak. Chirok to aja mek pini Chandra Singh Tiron Memorial High School di Folong Padupon. Pini aja mek along humni school a school pen bang pharu si charli oso maratum chetong dun. La Solong Chandra Singh Tiron Memorial High School I had mistress lapen. Bina Pani High School I had master lapen. Lothan bang atum chetong dun si jai mekardi pidun. La Solong State Anti-Drugs Prohibition Council Guwahati Assam pen kebang Jitumuni Buragohan mate resource person. Daniel Timung Halapu Cleared Up Welfare Society Difupen President Dorsing Inti Secretary Ajoy Timung Peterson Rongphar Lakhiram Timung Abraham Tiso Lapen Budin Rongphar tum chetongpon. Drugs mate raki kichopen ajok kai kanahok Munit Pongjong Chiplang awat ipen kichinang abang bethe tetu ka chetok pen danglok amina kai apai pom hang kapa iklapen hamphang aphan kapa nohok alam thi klardak pen tham mumpon la sophie osomara tumpen tami chisik sepin pen drugs ke ok pran aphan hinu polam kaningjia por piponsi nong etami pajirpon difupen rostomanse nangkipale abirta news desk report public tv Karbi Anglong. আজি আমি মানে ক্লিয়াৰ ৱেলফেয়াৰ ছ'চাইটি হৈ এদিনীয়া কাৰ্যসূচী চন্দ্ৰ সিং তেৰণ হাইস্কুলত আমি সজাগতা সভা এণ্টি ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰাম আমি বহাইছোঁ ইয়াত আৰু তাৰ লগতে আমাৰ ছাৰ আহিছে ভাইচ চেয়াৰমেন এণ্টি ড্ৰাগছ এণ্ড প্ৰভিশ্যন কাউন্সিল ষ্টেট আছামৰ তেখেতসকল সকলো আমি এটা সজাগতা সভাখনত বহাইছোঁ। এই সভাত আমি সফল হৈছোঁ। এই সফল হোৱাৰ কাৰণে আমি বহুত উপকৃত হৈছোঁ। আৰু অনাদিন কালত ছাত্ৰ ছাত্ৰীসকলে ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে সকলো জ্ঞাত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আজি সভাখন আজি ইমানহে আমি ড্ৰাগছৰ বিষয়ে আলোচনা কৰিছোঁ। থেংক ইউ। আচলতে আমি প্ৰায় শুনিবলৈ পাওঁ যে আমাৰ যিবোৰ সীমামূৰীয়া অঞ্চল ৰাজ্যখনৰ যিবিলাক সীমামূৰীয়া অঞ্চল তাত ড্ৰাগছৰ উপদ্ৰৱটো অলপ বেছি বুলি আমি শুনিবলৈ পাওঁ আৰু সেয়েহে আমি এই অঞ্চলৰ স্থানীয় যুৱসকলৰ লগত আমি যোগাযোগ কৰিছিলোঁ যে আমি ইয়াত কেনেবাকৈ সজাগতা সভা কিছুমান পাতিব পাৰোঁ নেকি। এইটো প্ৰথমবাৰ আমাৰ ষ্টেট এণ্টি ড্ৰাগছ এণ্ড প্ৰভিশ্যন কাউন্সিলে প্ৰথমবাৰৰ বাবে ইয়াত এটা স্থানীয় NGO ক্লিয়াৰ আপ ৱেলনেছ ছ'চাইটি তেওঁলোকৰ লগত সহযোগত আজি এই চন্দ্ৰ সিং তেৰাং স্কুলত লগতে আমাক ইয়াত সংযোজন হৈছে বিনাপানী হাইস্কুল। এই দুইখন স্কুলে আজি একত্ৰিত হৈ ইয়াতে সজাগতা সভাখন তেওঁলোকে আমাৰ ইচ্ছা প্ৰকাশ কৰিলে আজিৰ দিনটোত তেওঁলোকে অনুষ্ঠিত কৰাৰ কাৰণে আৰু সেয়েহে আমি আজি গুৱাহাটীৰ পৰা আহি যিখিনি সজাগতামূলক ড্ৰাগছ খালে কি কি উপকাৰ হয় কি অপকাৰ হয় সমাজৰ কি ক্ষতি হয় এই গোটেইখিনি কথা আজি ছাত্ৰ ছাত্ৰীক আমি বিস্তৃতভাৱে আমি ক'লোঁ। ড্ৰাগছ খালে সমাজৰ কি ক্ষতি হয় মাক দেউতাকৰ কি ক্ষতি হয় ড্ৰাগছৰ অপকাৰিতা কি এই গোটেই বিষয়খিনি আজি তেওঁলোকক জনোৱা হ'ল। তেওঁলোকক আমি কিছুমান ইয়াত ড্ৰাগছৰ বিষয়ে তেওঁলোকক বক্তৃতাও দিবলৈ দিলোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে সুন্দৰভাৱে তেওঁলোকে ইয়াত নিজৰ বক্তব্যবিলাক দাঙি ধৰিছে আৰু তেওঁলোকে বুজি উঠিছে যে ড্ৰাগছ নামৰ ব্যাধিটোৱে সমাজ ধ্বংস কৰি আছে।
ড্ৰাগছ নামৰ যিটো ব্যাধি সেইটো এখন ঘৰ ধ্বংস কৰিছে, এখন ৰাজ্য ধ্বংস কৰি দিছে। গতিকে আপোনালোকে সকলোৱে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে ড্ৰাগছ মুক্ত অসম, সেই ড্ৰাগছ মুক্ত অসমৰ আজি একমাত্ৰ ক্ষুদ্ৰ প্ৰয়াস। আৰু আমি ষ্টেট এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলে ৰাজ্যিক মাদক দ্ৰব্য আৰু নিবাৰণী পৰিষদ চমুকৈ আমি ইতিমধ্যে এটা পণ লৈছোঁ যে আমি যিমানবিলাক বিদ্যালয় আছে সকলোতে আমি ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাবোৰ আমি আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত আমি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ যিসকল অভিভাৱক আছে তেওঁলোককো অনুৰোধ জনাম যে ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে এতিয়া সজাগ হ'ব লাগিব। কাৰণ ড্ৰাগছটো ইমান ভয়াৱহ হৈ আহিছে, আমাৰ ৰাজ্যখন বৰ্তমান ছিংগল ডিজিটত আহি গৈছে ড্ৰাগছ সেৱনৰ ক্ষেত্ৰত। গতিকে ড্ৰাগছটো নিৰ্মূল কৰিবলৈ হ'লে সকলোৱে সজাগ হ'ব লাগিব। মাক দেউতাক, টিচাৰ্ছ, চুবুৰীয়া সংগঠন সকলোৱে সজাগ হ'ব লাগিব। আজি যেনেকৈ ক্লাৰডিপ ৱেলনেছ ফাউণ্ডেশ্যনে তেওঁলোকে নিজে তেওঁলোকে আমাক গুৱাহাটীত গৈ তেওঁলোকে নিজে মাতি আনিছে যে আপোনালোকে আহক, এই ড্ৰাগছ নামৰ বৰবিটোৱে আমাৰ নতুন প্ৰজন্মক ধ্বংস কৰি আহিছে। গতিকে এই চেগতে মই ক্লাৰডিপক মই ধন্যবাদ জনাইছোঁ। আৰু বীণাপানী হাইস্কুল আৰু চন্দ্ৰসিং তেৰাং হাইস্কুলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক। Lason si Karbi Anglong along penta inut anim supi kumkum chetri po alangli Miss India Heritage winner kachepalong dona pot pini difurong supi pen Chipong Sajir Village Development Committee pen made Hen Chondro Teron alangli ke President Development Committee abang phu Chipong Sajir po rong pen lapen ke Romes Terang alangli ke Secretary pu pensi deng dun bomlo lapen ari sangho tumpen pen chelang pet pensi kumkum chetre hem along an paledam pen chingki chethanda lapen kumkum chetri ke artale ke do puta kalilang bon setame alangli akemang ngapapleng ponvek ji pu mathasi alangli kemang asai chun ponlo lapen alangli asar bura asar piatuma men lake sangkar chetri lapen damayanti divi puhenlo lapen alangli tum asupia men lake kumkum chetri puhenlo alangli atum asupi lake akang tu an chepale dun Miss India Heritage pualongta alangli ke winner kachepalong dun lapen alangli gua arong supia longta lapuson chepa undun si Karbi Anglong phan nongmi kewanpi difupen rostomanse kirim Adap Abirta News Desk Report Public TV Karbi Anglong। नमस्कार, मेरा नाम कुमकुम छेत्री, बहुत ही सुंदर जगह से दिफू कार्बी आंगलोंग असम से। आज मुझे ये पेजेंट जीत के बहुत अच्छा लगा, बहुत सारा मान सम्मान देखने को मिला और आज मैं मिस इंडिया स्पार्क जीतने में सक्षम रही हूँ। और ये पेजेंट जीतने की वजह से मेरी लाइफ में बहुत सारे चेंजेस आए हैं। जैसा पहला था वैसा अभी नहीं है और बहुत सारे इंटरव्यू वगैरह भी दिए, बहुत अच्छा लगा, बहुत अच्छा ही एक्सपीरियंस था। और हम लोग जब गोवा जा रहे थे तब हम लोग अभी मैं फाइनेंशियल कंडीशन के बारे में बताऊं तो अभी इतना कुछ ठीक नहीं है। हम लोगों को अभी जो सेलेक्ट हुए हैं जो इंडिया को रिप्रेजेंट करेंगे थाईलैंड मलेशिया में, तो उसके लिए हम लोगों को फाइनेंशियल कंडीशन बहुत ख़राब है। तो इसके लिए हेल्प मांगना चाहूँगी आप सभी लोगों से, सभी कम्युनिटी के लोगों से, और यही बोलना चाहूँगी कि जितना हो सके आप लोग भी हेल्प कीजिए और मैं जितना आगे जा सकती हूँ मैं जाऊँगी और मैं अपना बेस्ट दूँगी। nangli tum media tum han kardong pajir ponlo lasi pini nili tum dak nangli tum chini ponlo kumkum chetri lai spark in Miss India longdun bang philo lage nili tum ningarong pik athema labang so ke dak nili tum arong se mahang thek lan chot kali metric ke pass punoi higher secondary pass punoi kadong westa mila nili tum chipong sajira rong basi karcho solo Stapini alangli Miss Karbi Anglong popularity la hin pen cepati dun long dun pen non spark Miss India an sitame long dun lake nangli tung gadok eta ilitum chini ponlo lasi non ilitum committee hin pen sitame la rong sia hin ateng lo lasi nilitum alangli phan karcho phan wang lo lasi
alangli kumkum chetri la bangke non higher secondary chon et si non JB college Jorhat si Charlie bo asi alangli phan non ke bang ilang ani an bangke an suse hetan anong e je palong don si muan suse dak nilitum chipong sajir pendanglok nilitum Karbi Anglong pendanglok assam pendanglok India angkang pi an sitame enong mi bandun si an suse anong pachit hang dunia panilitum arnam aniang no sitame ahir jumi hang pilo kasi nilitum development committee hin pen jat ta pimowe le puthoi pak stame maplai pak lapen thu jo mir bitung sivet pe setame alang liphan ahir jumi kipia phansi nilitum dak chipong sajir development committee hin pen alang lihem nang humri si wang pen karcho phan lailo Kedamtang pai ni pai kret roksi arni inut ningkan po arta aso abang. Aukreng no sipen seka celang damji pupen ajok. Longka longki Sri Nursing Home along apran dam nangko. Laso ajok si solok sodak atomon kezap. Atheke prostuti das pu. Abang pu alang liso ningkan po arta Priyanshu das aphu sohai pen ajok longka longki Sri Nursing Home along. Seka celang damji aphan ponlo. Bon sitame ghonta hini ledet abhita bangso so aphan sekelang pon pedalum. Athe sekelang ji aphan amen ka chethabji suri ke thom atangka alangli kiduk det ahem tun ajoyni pion edetlu. Lasopen ajok ningkan pho arta Priyanshu das abang chi nang koklu. Bangso joyni Silongka longki Sri Nursing Home along suluk sodak atomon ke Japon puta. Haladak kido cirok tok arat atompen cethan pon rinti. News Desk Report Public TV Karbi Anglong. তিনি হাজাৰ টকা বিচাৰিছিল নিদিয়াৰ বাবে চিকিৎসা কৰা নাই নিদিয়াৰ বাবে চিকিৎসা মানে কি এতিয়া তেওঁলোকে পইচাটো মই ঘৰৰ পৰা আনিবলৈ গৈছিলোঁ সেইখিনিত কি হৈছে মই ক'ব নোৱাৰোঁ মইতো ঘৰত পইচা আনিবলৈ গ'লোঁ তাৰপিছতে আহি পাইছোঁ ল'ৰাটো নাই কিমান বিচাৰিছিল ৩,০০০ হ'লেহে ৰিপৰ্ট কৰিবলৈ ৩,০০০ টকা হ'লেহে তেওঁলোকে হেৰি কৰিব ৩,০৯৯ টকা এইখিনি দিলেহে চিকিৎসা কৰাম বুলি চিকিৎসা কৰাম বুলি নহয় মানে এইখিনি টকা দিলে ৰিপৰ্টকেইটা দিব তেতিয়াহে চিকিৎসা হ'ব West Karbi Anglong ke parlo nong 1 doramla lapen nong 2 Amri constituency angkang along bembo buyers mate cek kenam atum angbong kenamador kache tonte ajoyne cek kenam atum angbong kache bohong ajok kether kehap kedoko Amri constituency hadang arong amekar hondor khoirang buyers lapen ke joratum celangsi press meet ke phapon alang litum helowing ajok si Amri centhong press asahem along bangon edetlo pura lamre hing pen nang pachini pen therang kia tumsi adim aklong an paledam si uthang konchi amekan kopul puma ahem press meet padopono alang litum nang kecethandun atengke alang litum ador ki sopen kenam ajok akaprek atum kether ke hap tado pon puta nang cethandun lapen ke jor atum ta kachuti kikiduk ajok ador keong alingsi chojor pon po puta lamthe ningje pon lapen ulukonchi police outpost along kether ke hap atum aphan FIR pidam elo puta lamthe ningje pon kether ke hap atum amen lahenlo baburam rongpi sopon loken biswar hulasing mithi umping khorai lapen bang thongke pamne do pusi nang than pachini dun আমি আমাৰ উঠাংগুঞ্চি যিখনত আমি আমাৰ ১ নং টয়লা সমষ্টিত পৰে আমি ইয়াত যিটো নেকি আমি ইয়াত পঢ়িবলগীয়া হৈ গ'লোঁ কাৰণ আমি ইমান বছৰে আমি এনেকুৱা পাহৰ পাৰ্টি হিচাপে পাহৰ কণ্টেক্ট হিচাপে আমি চলি আছিলোঁ আগত একো আমাৰ ইয়াত একো ডিষ্টাৰ্ব নাছিলে
আৰু কোনেওতো একো আমাক তেনেকুৱা ডিষ্টাৰ্ব দিয়াও নাছিলে। আৰু আজি এই বছৰত মানে কি আমাৰ নগাঁৱৰ পৰা যিখিনি আমাৰ পাৰ্টি আহে তেখেতসকলে আমাৰ পৰা মাল কিনি লৈ যায়। তাৰপিছত তেখেতসকলে মালটো আমাৰ পৰা কিনি লৈ যায়, আমিতো ইহঁতক আমি মাল প্ৰায়ে দিওঁ। কাৰণ যিদিনাখন হ'ল ঘটনাটো, এতিয়া মই সেই ঘটনাস্থলীত ময়ো নাছিলোঁ আৰু ময়ো এতিয়ালৈকে মানে ইমানখিনি মই গমেই নাপাওঁ। হ'লেও শুনিছোঁ যে বোলে আমাৰ যিটো ইয়াত আমৰি দুৱাৰমূলা যিটো এইফালে হাতৰ পৰা ধৰি আমাৰ এইফালে আমাৰ চিলাংখুঞ্জি বগাজমাৰীলৈকে এইখিনিতে তেখেতসকলে বাঁহ কিনিব আহে বা ধৰি লওক বাঁহ লৈ যায় বা কোনোবাই পাতি মালটো দিয়ে বা এই বাঁহটো দিয়ে, তেখেতসকলক মানে ধমকি দিছে বোলে গাড়ীখন চলোৱাৰ কিবা ইংগিত দিছে। আৰু এইফালে যদি ড্ৰাইভাৰ বা মালিকক ইহঁতকক বোলে কিবা মাৰপিট কৰিব, তেনেকুৱা এটা ইংগিত দিলে। সেইকাৰণে আজি আমি ইয়াত প্ৰেছ মিডিয়া তেখেতসকলক আমি মাতিলোঁ আৰু আমি আমাৰ উলুকুঞ্জি পুলিচ ষ্টেচনত পুলিচ থানাত গৈ আমি FIR-টো আমি হেৰি কৰিলোঁ। তাৰপিছত এতিয়ালৈকে আমি আমাৰ পৰা অনুৰোধ আমাৰ আছেই যে তেখেতসকলে ফৰেন ইহঁতক এৰেষ্টো হ'ব লাগিব আৰু ইহঁতক শাস্তিও দিব লাগিব আৰু তেখেতসকলক আৰু বুজাবও লাগিব। যদি তেখেতসকলে যদি বুজি পোৱা নাই মানে অৰ্থটো কি, যে তেখেতসকলেও আমাৰ নিচিনাই আমিতো নিবনুৱা, আমাৰ একো কাম নাই, আমাৰ ইয়াত এনেকৈ জংঘলৰ জেগাত তেনেকৈ আমি চবেই মিলি পেলাই আমি চলিব লাগিব। কিন্তু তেখেতসকলে সেইটো কথা নাভাবি বা সেইটো কথা বুজি নাপায়, তেখেতসকলে তেনেকৈ এটা বেলেগ পাৰ্টি যে আহি সোমাব ইয়াত, তেনেকুৱা বেলেগ পাৰ্টিক যি হওক বাহিৰৰ পৰা অহা পাৰ্টিবিলাক যি হওক মুছলিম হওক যি হয় অসমীয়া হয় যি হয় এইটোতো আমি একো ক'বলৈ নাযাওঁ। তথাপিও আমি উল্লেখ কৰি পেলাই কৈ দিছোঁ সেইটো হিচাপত যাতে কোনো যে আমাৰ এইফালে আমাৰ লোকেল পাৰ্টি থাকে তেখেতসকলেও যাতে মিলা প্ৰীতিকে মইতো বাঁহ বিক্ৰী কৰা মানুহ বাঁহ বিচিম আৰু কোনে ল'ব সিহঁতৰ বিচিম আৰু সিহঁতৰ বেপাৰীকেইটা আৰু নিজে খাজা হৈ আছে। আমিতো কি জানো কোনে মানুহ বেপাৰীকেইটাই ৰেট বেছিকৈ দিব মাৰোঁ তাতে দিম। তাৰ পৰা আৰু আমিতো সিহঁতৰ যদি নলয় এইটো মালটো কি কৰিম, পেলাই দিম নেকি, উপান কৰিম নেকি? মইতো যদি বেচিব যদি নাপায় মই কাম কৰাটো কি? মই ল'ৰা ছোৱালীটো কোনে খাব? এইটো কাৰণে মই ইহঁতৰ কাৰণে মই লগাইছিলোঁ বাঁহ কিবা চাৰু কিবা লগাইছিলোঁ। মইতো আৰু পিছা মানুহটো বিচিমে আৰু সিহঁতৰ আৰু কি আৰু উল্টা পুল্টা কৈ থাকে। আমি মালটো আৰু কোনে ল'ব মোৰ বাঁহটো হেৰি এনেকুৱা বিজনেছ মানুহ যদি আহে সিহঁতৰ যদি উল্টা পুল্টা কৰে, আপোনালোকৰ আহিব পাৰে কোনো ৰেট বেছিকৈ দিব সিহঁতৰ মইতো দি দিম। সিহঁতৰ যদি 30 টকা দি আছে চব কিবা 30 টকা দিছে, আপুনি পাৰিলে আহিবি, নাহি বুলি মই কোৱা নাই। তেতিয়া আৰু সিহঁতৰ আৰু বেপাৰীকেইটা আৰু নিজে ৰাস্তা কিবা হৈ আছে কাজিয়া কুজি হৈ আছে, এইটো কেনেকৈ হ'ব? এইটো নহ'ব নহয়। তেনেহ'লে যে এইফালেতো আৰু কি কৰিম? এইটো মালটো এতিয়া বাঁহটো আৰু এতিয়া উপায় কৰিলে কি কৰিম? সিহঁতৰ ঘৰত লৈ যাব না সিহঁতৰ কোনো বন্ধ কৰিব নাপায় নহয়। এইটো কি হ'ব এনেকৈ হ'লে? আজিৰ এই আমাৰ উঠাঙুঞ্জি গাঁৱত আমি কিয় সেই আমাৰ প্ৰেছ মিডিয়া আমি মাতিব লগা হ'ল, কাৰণ আমি 5-6 বছৰ আমি বাঁহৰ কাম কৰি আছিলোঁ, বাঁহ বিজনেছ আমি কৰি আছিলোঁ। সেই 5 বছৰ 6 বছৰ আগত আমাৰ একো অসুবিধা নাছিলে। আমাৰ যিখিনি তিৱা আছে, আমাৰ কাৰ্বি আছে, লগতে আমাৰ মুছলিমসকলেও আছে, তেওঁলোকে আমাৰ পৰা বাঁহ নিয়ে, বাঁহ চাপ্লাই কৰি থাকে। কিন্তু আজিৰ তাৰিখত এটা আমাৰ ঘটনা ঘটিব লগা হৈ গ'ল। কিন্তু আমিতো তেওঁলোকক আমি একো কৰা নাছিলোঁ। যি তেওঁলোকে যেনেকুৱা ৰেটত কিনি আছে, তেওঁলোকে 25 টকা বা 30 টকা তেওঁলোকে কিনি আছে, তেওঁলোকক আমি কথা কৰা নাই।
কিন্তু আমাৰ লোকৰ পৰা আহা আমাৰ যিখিনি গাড়ী ড্ৰাইভাৰ আৰু গাড়ী মালিক তাৰপিছত বাঁহ মালিক তেওঁলোকক এতিয়া ধৰ আমাৰ গাড়ীবিলাকক মানে তেওঁলোকে আহিব দিয়া নাই সেইটো বিষয় লৈ আমি এতিয়া উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰথম আমাক ফোন কৰিখিনি দম দিছে মাননীয় কুলা সিং মিঠি লগতে আছে উপিং খৰাই লগতে আছে পাপুৰাম ৰংপি লগতে আছে লোকেন পাৰ্টৰ লোকেন তাৰপিছত লগতে আছে চপন তেওঁলোকে সেইটো কাৰণে আমি তেওঁলোকক কৈছিলোঁ এইদিনা যে আমাৰ লগত মিলি চুলি কাম কৰ যাতে আমি লোকৰে মাজত হাই কাজিয়া কৰিব নালাগে বুলি আমি তেওঁলোকক কথা পাতিছিলোঁ কিন্তু তেওঁলোকে আজি তাৰিখলৈকে আমাৰ লগত মিল মুখ কৰিব অহা নাই সেইটো কাৰণে আজি আমি এই আমাৰ চেংথং ৰংখাং আৰু আমাৰ তুৰামলা আৰু এই আমৰিৰ যি প্ৰেছ মিডিয়া তেওঁলোকক আমি ইয়াত মাতিব লগা হ'ল এইটো কাৰণে আমি আজি তেওঁলোকক বাই একশ্যন আমি কৰিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ যে যাতে ভৱিষ্যত তেনেকুৱা হাই কাজিয়া হ'ব নালাগে সেইটো কাৰণে আমি সেই প্ৰেছ মিডিয়া আমি মাতিছোঁ আৰু লগতে আমি যে মাল কিনি আছোঁ আমিতো ডাইৰেক্ট তেওঁলোকে আহি কিনি কিনা নাই আমি মাতাৰ কাৰণে তেওঁলোকে আহিছে নগাঁৱৰ পৰা আহিছে আমাৰ মালিকৰ নাম আছে আইজুল আলী তেওঁ আমাৰ পৰা মাল সদায় নি থাকে সদায় লৈ থাকে কিন্তু তেখেতক মানে আজি এতিয়া নতুন পাৰ্টি বনোৱাবিলাকে বাম্বু এছ'চিয়েশ্যনবিলাক তেওঁলোকে মানে আহিব দিয়া নাই সেইটো কাৰণে আমি ভয় খাইছোঁ আমাৰ গাড়ী যদি আহে নগাঁৱৰ পৰা আহে গাড়ীও জ্বলাই দিব তাৰপিছত মানুহো মাৰ্ডাৰ কৰিব তেনেকুৱা ধৰণৰ সিহঁতে ফোনৰ যোগেদি তেওঁলোকে দম দি আছে সেইটো কাৰণে আমি যোৱা 15 আগষ্টত আমি সন্ধিয়া 5টা বজাত আমি আমাৰ পলুখুঞ্চি আউটপোষ্টত আমি যাইখিনি আমি FIR দি আহিলোঁ FIR দিয়াৰ পিছত আমাৰ IC ছাৰে তেওঁলোকক মাতিছে যে আপোনালোকে মিল মুখ কৰিব আহিবি বুলি তেওঁলোকে IC ছাৰে তেওঁলোকক মাতিছে কিন্তু তেওঁলোকে আজি তাৰিখলৈকে তেওঁলোকে অহা নাই সেইটো কাৰণে আমি এতিয়া ফৰেন একশ্যন কৰিব লাগে বুলি আমি IC ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ যিখিনি হেৰি আছে আমাৰ প্ৰেছ মিডিয়াহঁতক আমি পুৰা মেইন টাৰ্গেট আমি লৈছোঁ বুলি আমাৰ ফালৰ পৰা ইমানৰে কৈ মই মোৰ বক্তব্য মই সামৰিছোঁ ধন্যবাদ